আসসালামু আলাইকুম ভিউয়ার্স, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি চাওক, আজি মানৱ জীৱনতে যদি কাৰোবাৰ যদি নমাজ পঢ়িবলৈ যদি আগ্ৰহ থাকে তেনেহ'লে তেওঁ যদি হাত নাথাকে তাৰপিছতো নমাজ পঢ়িব পাৰে। আল্লাহ যদি ইমানখিনি শক্তি দান কৰিছে। চাওক ব্যক্তিজনক চাওক, তেওঁৰ দুয়োখন হাত নাই, তাৰপিছতো তেওঁ নমাজ পঢ়িবলৈ যে উজু কৰি আছে ইমান কষ্ট কৰাৰ পিছতো। আৰু ইয়াৰ পিছত যে তেওঁৰ দুয়োখন হাত নথকাৰ পিছতে তেওঁ কি কৰিছে, যে তেওঁৰ মুখখন হাত দুয়োখন ইমান ধুনীয়াকৈ তেওঁ ধৰি আছে। এইটো কাৰণে যে তেওঁ নমাজ পঢ়িবলৈ তেওঁ বাধ্য। আজি চাওক, আজি বৰ্তমান সময়ত যে এনেকুৱা হৈ আছে যে বহুতেও তেওঁ নমাজ পঢ়িবলৈ যে আগ্ৰহ নাই, তাৰপিছত মানে বিভিন্ন ধৰণৰ যে অভিযোগ দেখুৱায় যে মোৰ এইটো প্ৰব্লেম। চাওক, এইজন ব্যক্তিৰ হাত নথকাৰ পিছতে তেওঁৰ নিজৰ প্ৰব্লেমখিনি দেখুওৱা নাই, কাৰণ তেওঁ ঈশ্বৰৰ ভক্ত, আল্লাহৰ ভক্ত, যাৰ কাৰণে তেওঁ নমাজখিনি আদায়ৰ কাৰণে উজু আদায় কৰি আছে আৰু ইমান কষ্টকৰ। গাইজ, আপোনালোকে যদি দেখি ভাল লাগিছে তেনেহ'লে আপোনালোকে কমেণ্ট নিশ্চয় দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সকলো দেশৰ মুমিনসকলকে যাতে বুজি পায় যে আমাৰ মুছলমান জাতিসকলৰ কাৰণে নমাজটো কিমান গুৰুত্বপূৰ্ণ। সেইখিনি মই আপোনালোকে যাতে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকে প্লিজ আপোনালোকে যাতে এনেকুৱা নকৰিব যে নমাজ নপঢ়াৰ কাৰণে বিভিন্ন ধৰণৰ অভাৱ অভিযোগ নেদেখাব। যদি ভাল লাগে তেনেহ'লে জৰুৰ শ্বেয়াৰ কৰিব আৰু 5জনক দেখুৱাই দিব যে নমাজ পঢ়িবলৈ হ'লে তেনেহ'লে কোনো বাধা